নীতি বহিৰ্ভূতভাৱে শিক্ষকক অন্য বিদ্যালয়লৈ লৈ যোৱা কৰ্মৰ প্ৰতিবাদ বিদ্যালয়ৰ পৰা নীতি বহিৰ্ভূতভাৱে এজন শিক্ষকক লৈ যোৱা কাৰ্যত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক গোট পৰিচালনা সমিতি অভিভাৱক তথা স্থানীয় ৰাইজ সেয়েহে এই কাৰ্যৰ বিৰুদ্ধে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিচালনা সমিতি অভিভাৱক তথা স্থানীয় ৰাইজে ঘিলামৰাস্থিত বৰদলনি শিক্ষা খণ্ডৰ কাৰ্যালয়ত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ প্ৰায় 1000 ছাত্ৰীয়ে ভৰি থকা ৰাজ্যৰ আগশাৰীৰ এখন বিদ্যালয় ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ এজন শিক্ষকক সম্পূৰ্ণ নীতি বহিৰ্ভূতভাৱে অন্য এখন বিদ্যালয়লৈ লৈ যোৱা কাৰ্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰিচালনা সমিতি অভিভাৱক তথা স্থানীয় ৰাইজে ঘিলামৰাস্থিত বৰদলনি শিক্ষা খণ্ডৰ কাৰ্যালয়ত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জানিব পৰা মতে জনৈক পূৰ্বালী তালুকদাৰ নামৰ চিৰিংগড়া প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী নিৰাপত্তাজনিত কাৰণ দেখুৱাই নিজ গৃহস্থানৰ অন্য এখন বিদ্যালয়লৈ অস্থায়ী ভিত্তিত বদলি হৈ যোৱাৰ বিপৰীতে ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ নিচিনা এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা এনেদৰে নীতি বহিৰ্ভূতভাৱে এজন শিক্ষকক লৈ যোৱা কাৰ্যত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে বিদ্যালয় শিক্ষক গোট পৰিচালনা সমিতি অভিভাৱক তথা স্থানীয় ৰাইজ ঘটনা সম্পৰ্কত এতিয়া শীঘ্ৰেই উচিত সিদ্ধান্ত বিচাৰি বৰদলনি প্ৰাথমিক শিক্ষা খণ্ড বিষয়ালৈ প্ৰেৰণ কৰিছে আবেদন আৰু অৰ্ডাৰখনো একমতে তাৰ পৰাই আহিছে অৰ্ডাৰ হোৱাৰ পাছতহে গম পোৱা গৈছে আৰু আমি তেওঁ মানে পৱাৰ এখন দিছিলোঁ তাৰ আগতে তেওঁ তৰফত ফোন কৰাৰ কাৰণে সেইখিনি আমি প্ৰক্ৰিয়াটো দিয়া হৈছিলে বিকল্প হিচাপে দিয়া হৈছিলে তেওঁক তাত দিব লাগে আৰু এওঁক তালৈ নিব লাগে সেইবুলি দিয়া আছিলে কিন্তু তেওঁক তাত লৈ একেবাৰে নিবলৈ আমি হিচাপে আৰু আমাৰ এতিয়া এজন শিক্ষক লৈ গৈছে গতিকে আমাৰ পৰীক্ষা আগত আহি আছে গতিকে আমাক এজন শিক্ষক প্ৰয়োজন আমাক এজন শিক্ষক লাগিবই আমাক 3-4জন শিক্ষক লাগে কিন্তু এজন যিজন মানে আমাক বৰ্তমান পঢ়াই আছিলে তেখেতকো যেতিয়া লৈ গৈছে আমাৰ এতিয়া ল'ৰা ছোৱালীখিনি আমি কি কৰিম আমাকতো এতিয়া পৰীক্ষাৰ সময়ত আমাক এজন শিক্ষক লাগিব গতিকে আমাক এজন শিক্ষক লাগে পিছত আকৌ আমাক প্ৰয়োজন হ'ব আমি লাগিব আহিব তেওঁলোক কিন্তু আজি আমাৰ এজন শিক্ষক বৰ্তমান সময়ত পৰীক্ষাৰ সময়ত আমাক এজন শিক্ষক লাগিব